ভিডিঅ'টো বিহুতে কৰি থৈ দিয়া মই আপলোড কৰিবলৈহে সময় নাপাইছিলোঁ। এয়া হৈছে বিহুৰ উপহাৰ দেই, আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে বাৰু ভুল নুবুজিব, উপহাৰবোৰনো দেখুৱাব লাগেনে বুলি নাভাবিব। অকণমান স্মৃতি হিচাপে সাঁচি ৰাখিছোঁ। কেতিয়াবা কাপোৰখন ফাটি চিটি গ'লেই গৈও ভিডিঅ'টো থাকি যাব ন, সেয়ে আৰু এই প্ৰথমতে দেখুৱাইছিলোঁ নহয় চাদৰখন, সেইখন দিছে ননন্দে। আৰু এইখন হৈছে কঁকাল মৰা, কঁকালত পিন্ধো নহয় আমাৰ মৰাণসকলে। এই মেখেলাখন পিন্ধো, তাৰ তলত পিন্ধো নহয় যিখন, সেইখন হৈছে কঁকাল মৰা। আৰু এইখন হৈছে বৰমাই দিছিলে, সেইদিনা বৰমাহঁতৰ ঘৰত ভাত খাবলৈ মাতিছিলে, তাতে খাবলৈ যাওঁতে বৰমাই দিছে। তাৰপাছত আৰু স্পেচিয়েল বস্তু মোৰ ঘৰৰ পৰা দিছে। এয়া এযোৰ বগা মেখেলা চাদৰ আৰু এযোৰ ৰঙা মেখেলা চাদৰ, আৰু দুযোৰ মেখেলা চাদৰ, কিন্তু মই পিন্ধাই নাই। নিয়ে ৰিলচ দুটামান বনালে বাৰু দেই। মই যিহেতু চিলাব নোৱাৰোঁ ন, নিয়ে চিলাই মেলি দিয়ে। তই বোলো চিলাবি আৰু চিলাই মেলি ৰিলচ বনাই ল'বি, তেনেকৈ আৰু ৰিলচ বনাই মেলি দিলে। আৰু এই দহি বন্ধা নাই, বগাখন মানে বগা কাপোৰযোৰ বান্ধি থৈছে দেই, আধা আৰু বান্ধিব আছে। মই নিজে বান্ধি ল'ম বুলি ক'লোঁ, আৰু বগাযোৰ বন্ধা নাই, বান্ধিম। আৰু ফেনৰ বৰ খৰখৰীয়া গৰগৰীয়া শব্দ শুনিব পাৰে, যিহেতু গৰম দিন নহয়, ইমান গৰম পৰিছে সেইকাৰণে ফেনখন চলাই লৈছোঁ। তাতে আৰু একো দুখ দাই নধৰিব। আৰু এয়া মেখেলাখনত ৰঙা, মেখেলা নহয় তাতে ৰঙা বুটাও আছে, মানে ৰঙা কাপোৰযোৰত ৰঙা বুটা আছে, আৰু সৰু সৰুকৈ বগা অকণমান আছে। এনেকৈ দেখিছে নহয়, দেখিবলৈ খুব ভাল লাগিছে। আৰু ভিডিঅ'ত ইমান স্পষ্টকৈ ওলোৱা নাই ন, ডাইৰেক্ট যদি দেখোঁ বৰ ধুনীয়া ৰঙা কাপোৰযোৰ। যোনদিনা পিন্ধো সেইদিনা আপোনালোকক দেখাম। বাই বাই, এতিয়ালৈ আহোঁ।